হেল্ল' ফ্ৰেণ্ডছ, মই তফাজুল। আপোনালোকে চাই আছে আমাৰ চেনেল টিএইচ টেক। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। যদি আপোনাৰ ঘৰত LPG চিলিণ্ডাৰ আছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। কেইমাহমানৰ পৰা গেছৰ ছাবচিডিৰ পইচা বহুত কমকৈ সোমাই আছে। প্ৰায় 50 টকা 53 টকা এনেকুৱা ধৰণে পইচাটো সোমাই আছে। কিন্তু ইতিমধ্যে ঘোষণা কৰিছে এই পইচাটো আকৌ আগৰ হিচাপত সোমাব। আগতে যেনেকুৱাকৈ সোমাইছিল বেছিকৈ, ঠিক তেনেকৈ এতিয়া সোমাব। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ প্ৰচেছ দেখাই দিম, কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ সহায়ত নিজে চেক কৰি চাব পাৰিব কেই টকা সোমালে, কেতিয়া সোমালে, কোন তাৰিখে সোমাইছে, সকলোখিনি চেক কৰি চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব, যাতে সকলোখিনি বুজি পায়। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু ইয়াতে লিখিব www.mylpg.in www.mylpg.in লিখি এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ পেজখন খোল খাব। এতিয়া আপুনি ওপৰত থকা তিনিটা ডটত ক্লিক কৰিব আৰু ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি ল'লে আপোনাৰ বহুখিনি সুবিধা হয়। এতিয়া আপুনি ছাইডত দেখিবলৈ পাইছে তিনিটা চিলিণ্ডাৰ। আপোনাৰ ঘৰৰ যিটো চিলিণ্ডাৰ আছে সেই চিলিণ্ডাৰটোৰ ওপৰত ক্লিক কৰি দিব লাগিব। মই প্ৰথমতে আপোনাক ইণ্ডিয়ান চিলিণ্ডাৰটো ক্লিক কৰি দেখাই আছোঁ। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। এনেকুৱাকৈ এখন পেজ খোল খাব আৰু আপুনি তলফালে যাব লাগিব। তলফালে যোৱাৰ পিছত ইয়াতে এটা অপশ্যন পাব, মই আপোনালোক দেখুৱাই দিছোঁ। গিভ ইউৰ ফিডবেক অনলাইন বুলি লিখা আছে, তাত ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজখন খোল খাব। এতিয়া আপুনি অলপ তলফালে আহিব আৰু ইয়াতে চিলিণ্ডাৰতে পিকচাৰ দিয়া আছে আৰু তলত লিখা আছে LPG বুলি, ইয়াতে ক্লিক কৰি দিব লাগিব। LPGত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ এখন পেজ খোল খাব আৰু এতিয়া আপুনি অলপ তলফালে আহিব লাগিব আৰু ইয়াতে লিখা আছে ছাবচিডি ৰিলেটেড PAHAL, তাত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ এই পেজখন খোল খাব আৰু আপুনি অলপ তলফালে আহিব লাগিব। ইয়াত সাব কেটেগৰীৰ তলত লিখা আছে ছাবচিডি নট ৰিচিভড, আপুনি ছাবচিডি নট ৰিচিভডত ক্লিক কৰি দিব লাগিব। আৰু লগে লগে আপোনাৰ এনেকুৱাকৈ এখন পেজ খোল খাব। ইয়াতে আপুনি দুটা ছিষ্টেমত চাব পাৰিব। প্ৰথমতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দি চাব পাৰিব আৰু দ্বিতীয়তে LPG ID দি ইয়াতে চাব পাৰিব। মোবাইল নাম্বাৰ দি চাবলৈ হ'লে আপোনাৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ থাকিব লাগিব, আপোনাৰ চিলিণ্ডাৰ এজেঞ্চিৰ লগত ৰেজিষ্টাৰ্ড হৈ থাকিব লাগিব। আৰু সেইটো নাম্বাৰটো ইয়াত বহাই দিলে আপোনাৰ লগে লগে ডিটেইলছ, সকলোখিনি ডিটেইলছ আহি যাব। আৰু যদি আপোনাৰ ৰেজিষ্টাৰ্ড নাম্বাৰটো মনত নাই তেনেহ'লে LPG IDটো ইয়াতে বহাই দিলে হৈ যাব, য'ত LPG ID লিখা আছে। তাৰপিছত ছাবমিটত ক্লিক কৰি দিব লাগিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ এই পেজখন খোল খাব আৰু এতিয়া অলপ তলফালে আহিব আৰু ইয়াতে সকলোখিনি আপুনি চাব পাৰিব। আপুনি চিলিণ্ডাৰ কেতিয়া লৈছিলে, কেতিয়া অৰ্ডাৰ কৰিছিলে, ছাবচিডিৰ ধন কিমান সোমাইছে, সকলোখিনি ইয়াতে লিখা থাকিব। আপুনি ভালদৰে চাই ল'ব পাৰিব। এতিয়া আমি দ্বিতীয় চিলিণ্ডাৰৰ বিষয়ে জানিম। তাৰ আগতে মোৰ আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো আপোনাৰ কিবা অলপ হ'লেও কামত আহিছে তেনেহ'লে ভিডিঅ'টোত প্লিজ এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগত পায়। এতিয়া জানো আহক দ্বিতীয়টো চিলিণ্ডাৰ আপুনি কেনেদৰে চেক কৰিব। আগতে কোৱাৰ দৰে আপুনি এতিয়া যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু ইয়াতে লিখিব www.mylpg.in, এনেকৈ লিখি এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ এখন পেজ খোল খাব। এতিয়া যিহেতু আমি ভাৰত গেছ চিলিণ্ডাৰটো চেক কৰিম, গতিকে ভাৰত গেছ চিলিণ্ডাৰটোৰ ওপৰত ক্লিক কৰি দিছোঁ। আপোনালোকে এনেকৈ ক্লিক কৰি দিব আৰু অলপ তলফালে আহিব, বাওঁফালে দিয়া থকা তিনিডাল চিনত ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ আহি যাব। আৰু এতিয়া আপুনি আৰু অলপ তলফালে আহিব, ইয়াতে লিখা আছে গিভ ইউৰ ফিডবেক অনলাইন, তাত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ এই পেজটো খোল খাব আৰু ইয়াতে আপুনি ভয় খাব নালাগে, ইয়াতে বহুতো কিবা কানি দিয়া আছে, কিন্তু ইয়াতে একো ফিল আপ কৰিব নালাগে, অকল আপোনাৰ মোবাইল নাম্বাৰটো দিয়ে ইয়াতে চাব পাৰিব। তো আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হ'ব লাগিব, আগতে কোৱাৰ দৰে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হ'ব লাগিব। আৰু যদি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ নহয় তেনেহ'লে আপুনি LPG ID নাম্বাৰটো ইয়াতে দিব লাগিব আৰু দি পেলাই আপুনি চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। জয় আই অসম।